নমস্কাৰ দৰ্শক মই পংকজ খনিকৰ আপোনালোকে চাই আছে কৃষি জাগৰণ অসমৰ বিশেষ অনুষ্ঠান কৃষকৰ বন্ধু দৰ্শক আজি কৃষকৰ বন্ধুত আমি মাৰ্চ এপ্ৰিল মাহত কৰিব পৰা কেইবিধমান শস্যৰ খেতিৰ পদ্ধতি আৰু সেই শস্যসমূহৰ উন্নত জাতসমূহৰ বিষয়ে আলোচনা কৰিম ভেন্দিৰ খেতি আহি আছে ভেন্দি খেতিৰ বতৰ গতিকে আমাৰ কৃষকসকলে আগতীয়াকৈ 5 বিঘা মানত ভেন্দি খেতি কৰক আগতীয়াকৈ ভেন্দি খেতি কৰিলে বজাৰত দাম পাব আৰু সেই মাটিত হাউন মাহত ভেন্দি চপাই পুনৰ সেই ঠাইত শালি ধানৰ খেতি কৰিব পাৰিব কৃষকসকলে এনেদৰে ভেন্দি খেতি কৰা মাটিত ধানৰ খেতি কৰিলে কৃষকজনৰ ধানৰ খেতিও ভাল হ'ব আগতীয়াকৈ ভেন্দি খেতি কৰিব বিচৰা কৃষকসকলৰ বাবে লৈ আহিছোঁ 5টা উন্নত জাতৰ ভেন্দি সঁচ যিকেইটা ভেন্দি খেতি কৰি আমাৰ কৃষকসকলে ভাল উপাৰ্জন কৰিব পাৰিব অসম কৃষি বিশ্ববিদ্যালয়ৰ স্বীকৃতিপ্ৰাপ্ত ভেন্দিৰ এই উন্নত জাতকেইটা হ'ল পুছা চাৱানী আৰ্কা অনামিকা পাৰভানী কাণ্ট্ৰি ৰেড আণ্ডাৰ আৰু পঞ্চহীৰা এই উন্নত জাতকেইটাৰ উপৰি শেহতীয়াকৈ বজাৰলৈ আহিছে আন এটা ভেন্দিৰ সঁচ সেইটো হ'ল ৰঙা ভেন্দি বা ৰেড লেডি ফিংগাৰ বা কুমকুম ভেন্দি ৰঙা ভেন্দিৰ খেতিৰে কৃষকসকলে বৰ্তমান সময়ত অধিক উপাৰ্জন কৰাৰ স্থল আছে কাৰণ সাধাৰণ ভেন্দিতকৈ স্বাস্থ্যসন্মত এই ভেন্দি যাৰ বাবে বজাৰত ইয়াৰ দাম অধিক কিন্তু এই খেতি কৰিবলৈ বিনিয়োগ আৰু শাৰীৰিক পৰিশ্ৰমৰ পৰিমাণ সাধাৰণ ভেন্দিৰ খেতিৰ দৰেই ভেন্দি খেতিৰ বাবে বালিচহীয়া মাটিৰ সৰ্বোত্তম বুলি বিবেচিত হয় বীজ সিঁচাৰ সময় ফেব্ৰুৱাৰী মাহৰ পৰা আৰম্ভ কৰি এপ্ৰিল মাহৰ দ্বিতীয় সপ্তাহলৈ ইয়াৰ খেতি কৰি থাকিব পাৰে আমাৰ কৃষকসকলে অমিতাৰ খেতি সম্প্ৰতি অসমত অমিতা খেতিও এক লাভজনক খেতি হিচাপে বিবেচিত হৈছে অসমৰ বহু কৃষকে অমিতা খেতি ব্যৱসায়িকভাৱে কৰিবলৈ আৰম্ভ কৰিছে অসমৰ মানুহেও অমিতাক কেৱল পাচলি হিচাপে খোৱাৰ উপৰি বৰ্তমান ফল হিচাপেও খোৱাৰ আৰম্ভ কৰিছে গতিকে অমিতাৰ অন্য এখন বজাৰৰ সৃষ্টি হৈছে ফলত ব্যৱসায়িকভাৱে অমিতাৰ খেতি কৰিও লাভান্বিত হোৱাৰ স্থল সৃষ্টি হৈছে এতিয়া অসমত এবিঘা মাটিত এই খেতি কৰিলেই কৃষকসকলে 3-4 বছৰলৈ কাৰণে ভাল উপাৰ্জন কৰি থাকিব পাৰিব ভালকৈ কৰিলে কৃষকসকলে এবিঘা মাটিৰ পৰা বছৰি লাখ টকা উপাৰ্জনৰ সম্ভাৱনা আছে ব্যৱসায়িকভাৱে অমিতা খেতি কৰিব বিচৰা কৃষকসকলে অমিতাৰ জাতৰ ওপৰত গুৰুত্ব দিয়াটো অতি উচিত ফটোত দেখা এই অমিতাৰ জাতটোৰ নাম পপয়া ৰেড লেডি 786 ফটোত দেখাৰ দৰেই লমালমে লাগে এই অমিতাৰ জাতটো এই জাতটোৰ অমিতা খাবলৈ সুস্বাদু বেমাৰ আজাৰ কম হয় সকলো পৰিৱেশৰ লগতে মিলি যায় তদুপৰি কম দিনতে ফল লাগিবলৈ ধৰে পানী জমা নোহোৱা সাৰুৱা মাটি এই অমিতাৰ জাতটোৰ বাবে উপযোগী আমাৰ কৃষকসকলে এই অমিতাৰ খেতি বা ৰাসায়নিকভাৱে জৈৱিকভাৱেও কৰিব পাৰে এই জাতটোৰ অমিতাৰ বীজ পাবলৈ কৃষকসকলে 8269229920 নম্বৰত যোগাযোগ কৰিব পাৰে মাৰ্চ এপ্ৰিলৰ পৰা কৃষকসকলে অমিতা পুলি ৰোপণ কৰিব পাৰে কৃষকসকলে মাৰ্চ এপ্ৰিল মাহত এবিঘা মাটিত অমিতা খেতি কৰিলে আগষ্ট ছেপ্টেম্বৰ মাহত কৃষকসকলে অমিতাৰ ছিঙিব পাৰিব এবিঘা মাটিত 150টা মান অমিতা পুলি ৰোপণ কৰিব পাৰে আমাৰ কৃষকসকলে ধান ভাল নোহোৱা এবিঘা মাটিত বা চন পৰা মাটিত পানীৰ ব্যৱস্থা কৰি অমিতা খেতি কৰি চাব পাৰে কেৱল পপয়া ৰেড লেডি বা 786 নহয় অসমৰ জলবায়ু উপযোগী বহুতো উন্নত জাতৰ অমিতা আছে সেই জাতসমূহৰ খেতি কৰিব পাৰে আমাৰ কৃষকসকলে কেৰেলাৰ খেতি কৃষকসকলে অধিক উপাৰ্জনৰ বাবে শস্যৰ উন্নত জাতৰ ওপৰত গুৰুত্ব দিবই লাগিব শস্যৰ উন্নত জাতৰ খেতি কৰিলে কৃষকসকলে সাধাৰণ জাতৰ শস্যৰ বীজতকৈ অধিক উপাৰ্জন কৰিব পাৰিব কিন্তু আমাৰ কৃষকসকলে বীজ ভাণ্ডাৰত যি জাতৰ বীজ পায় তাকে ৰোপণ কৰে ফলত প্ৰয়োজন অনুসৰি সাৰ পানী যোগান ধৰিলেও ভবা ধৰণে বা আশা কৰা ধৰণে ভাল হৈ নুঠে কৃষকসকলৰ এই দিশটোৰ প্ৰতি লক্ষ্য ৰাখি আমি বিভিন্ন সময়ত শস্যৰ উন্নত জাতসমূহৰ বিষয়ে আলোচনা কৰি আহিছোঁ আৰু কৃষকসকলক অৱগত কৰি আহিছোঁ এই বিষয়ে যাতে আমাৰ কৃষকসকলে কৃষি কৰ্মৰে নিজক আগুৱাই লৈ যাব পাৰে কৃষি জাগৰণ অসমৰ এই ধাৰাবাহিকতা ৰক্ষা কৰি আমি এতিয়া কেৰেলাৰ এটা উন্নত জাতৰ বিষয়ে আলোচনা কৰিম কেৰেলাৰ এই উন্নত জাতটোৰ নাম হৈছে BP19066 এই জাতটোৰ কেৰেলাৰ দীঘল প্ৰায় 17 পৰা 18 ইঞ্চিমান হয় এই জাতটোৰ কেৰেলাৰ ওজন 120 পৰা 130 গ্ৰাম পৰ্যন্ত হয় এই সঁচটোৰ বীজ কৃষকসকলে ক'ত পাব জানিবলৈ এই নম্বৰত ফোন কৰক 8269229920 কৃষকসকলে এই খেতি ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ কৰি এপ্ৰিললৈকে কৰিব পাৰে কেৰেলা খেতি কৰা মাটিখিনি পানী জমা নোহোৱা হ'ব লাগে কৃষকসকলে পুখুৰী ঢাপতো এই খেতি কৰিব পাৰে কৃষকসকলক জনাওঁ যে কেৰেলা সাধাৰণতে আমাৰ অসমত কৃষকসকলে মাটিত কৰে কিন্তু এই জাতটোৰ কেৰেলাৰ খেতি হেন্দালি বা জেঙত কৰা হয় গতিকে কৃষকসকলে পুখুৰীৰ পাৰত পুলি ৰোপণ কৰি পুখুৰীৰ পানীত হেন্দালি দিও এই খেতি কৰিব পাৰে আমাৰ ৰাজ্যত বহু বাম মাটি আছে যিবোৰ ধান ভাল নহয় আৰু আমাৰ কৃষকসকলে এনে বাম মাটিসমূহত এই জাতটোৰ কেৰেলা খেতি কৰি লাভান্বিত হ'ব পাৰে বৈজ্ঞানিক পদ্ধতিৰে এনেদৰে কেৰেলা খেতি কৰিলে ধানতকৈ 10 গুণ উৎপাদন কৰিব পাৰিব সেই কেৰেলা খেতিৰ পৰা কণী বেঙেনাৰ খেতি বাৰিষা কালত ভাল উপাৰ্জন কৰিব বিচৰা কৃষকসকললৈ লৈ আহিছোঁ এটা ভাল খবৰ
বাৰিষা কালত তেওঁলোকে উপাৰ্জন কৰিব পাৰে কণী বেঙেনাৰ খেতি। পাঞ্জাৱ হাৰিয়ানাৰ বহু কৃষকে কণী বেঙেনাৰ খেতি কৰি যথেষ্ট লাভান্বিত হৈছে। এই কণী বেঙেনা আন বেঙেনাতকৈ খাবলৈ যথেষ্ট ভাল আৰু স্বাস্থ্য উপযোগী। স্বাভাৱিকভাৱে কৰিলে ইয়াৰ দামো বজাৰত যথেষ্ট পৰিমাণে পাব কৃষকজনে। সাধাৰণতে এই বেঙেনাৰ দাম বজাৰত এনেও বেছি। কৃষকসকলে কণী বেঙেনাৰ খেতি বছৰত দুটা সময়ত কৰিব পাৰে, মাৰ্চ এপ্ৰিল আৰু ছেপ্টেম্বৰ অক্টোবৰত। এই খেতি কৰোঁতে খৰচ বৰ বেছি নহয়। মাটিখিনি চহাওঁতে বিঘাই প্ৰতি 2-3 ট্ৰেক্টৰমান শুকান গোবৰ প্ৰয়োগ কৰিব লাগে। তাৰ পাছতে পুলিখিনি ৰোপণৰ কৰাৰ পাছত অলপ ডাঙৰ হৈ অহাৰ পাছতে কাষে কাষে শুকান গোবৰ মিহি কৰি গুৰিয়ে প্ৰয়োগ কৰিব লাগে। আৰু ইয়াৰ পাছতে প্ৰয়োজন অনুসৰি মাজে মাজে পানীৰ ব্যৱস্থা কৰি দিব লাগে কৃষকজনে। কীট পতংগৰ পৰা বচাবলৈ অৱশ্যে কৃষকজনে কীটনাশক প্ৰয়োগ কৰিব লাগিব। কেনেকুৱা ধৰণৰ কীটনাশক প্ৰয়োগ কৰিব লাগে সেই বিষয়ে ওচৰৰ কৃষি বিষয়াৰ লগত যোগাযোগ কৰি কথাবোৰ জানি ল'লে সুবিধা হয়। বিচলা আৰু আৰোহী প্ৰজাতিৰ তৰমুজৰ খেতি। বিগত বৰ্ষত বিচলা আৰু আৰোহী প্ৰজাতিৰ তৰমুজ খেতিৰে ভাল উপাৰ্জন কৰিলে তেজপুৰ জামুগুৰিহাটৰ কৃষক শৰৎ বৰুৱাই। 4 বিঘা মাটিত কৃষকগৰাকীয়ে কৰিছিল এই বিচলা আৰু আৰোহী প্ৰজাতিৰ তৰমুজৰ খেতি। এইবাৰ কৃষকগৰাকীয়ে 35 বিঘা মাটিত বিচলা আৰু আৰোহী খেতি কৰিবলৈ সাজু কৰিছে। বিগত বৰ্ষত লাভৰ মুখ দেখাৰ পাছতেই বিচলা আৰু আৰোহীৰ খেতিৰ বাবে উদ্যমেৰে কৃষিপথাৰত নামিছে কৃষকগৰাকীয়ে। জানুৱাৰীৰ পৰা ফেব্ৰুৱাৰী মাৰ্চলৈকে কৃষকসকলে ইয়াৰ খেতি কৰিব পাৰে। ৰোপণৰ 3 মাহৰ পাছৰ পৰাই তৰমুজত গছজোপাত ফল লাগিবলৈ ধৰে। কৃষকসকলে গোবৰ পৰ্যাপ্ত পৰিমাণে প্ৰয়োগ কৰিলে অধিক লাভান্বিত হ'ব বুলি জানিবলৈ দিছে কৃষক শৰৎ বৰুৱাই। কৃষক শৰৎ বৰুৱাই মালচিং পেপাৰ ব্যৱহাৰ কৰি এই খেতি কৰিছিল। এই নতুন প্ৰজাতিৰ বীজৰ বাবে কৃষকসকলে নন-ইউ চিড প্ৰাইভেট লিমিটেডৰ লগত যোগাযোগ কৰিব পাৰে, নাইবা মেকিং লাইফ প্ৰস্পাৰ নামৰ এপটোত গৈ ৱাটাৰমেলন আৰোহী বা ৱাটাৰমেলন বিচলা বুলি মাৰি দিলেই আহিব আপোনাৰ সন্মুখত। তাৰ পাছতে অৰ্ডাৰ কৰিলে ঘৰতে ইয়াৰ বীজ পাব আমাৰ কৃষকসকলে। নাইবা কোনো আগ্ৰহী কৃষকে শৰৎ বৰুৱাৰ লগত যোগাযোগ কৰিব পাৰে। আৰু শৰৎ বৰুৱাৰ লগত যোগাযোগ কৰিবলৈ আমাক কমেণ্ট বক্সত মেছেজ কৰিব। ধন্যবাদ।